নমস্কাৰ বন্ধুসকল, মই লাষ্ট ভিডিঅ'টো মোবাইল চুৰ হ'লে কেনেকৈ কি ষ্টেপ ৱাইজ কৰিব লাগে সেইটোৰ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ। এই ভিডিঅ'টোত আপোনালোকে কৰা ছাপোৰ্ট, কমেণ্টছ আৰু হোৱাটছআপ যোগে হওক বা ফোন কৰি যিকেইটা ফিডবেক দিছে সেইখিনিয়ে মোক বহুতখিনি উৎসাহিত কৰিছে। তো ভিডিঅ'টোৰ লিংক মই আই বাটনত দি দিছোঁ, তাত গৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। ফাৰ্ষ্টতে এইটো ভিডিঅ' কমপ্লিটলি চাই লওক, তাৰপিছত নেক্সট এইটো ভিডিঅ' চাব। আপোনালোকে ভিডিঅ'টো চালে কমপ্লিটলি চাব। ভিডিঅ'টো যদি স্কিপ কৰি চায় তো মই যিখিনি কথা আপোনালোকক বুজাব ট্ৰাই কৰিছিলোঁ সেইখিনি কথা কমপ্লিটলি বুজি নাপাব। আজিৰ ভিডিঅ'টোত আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনখন চুৰ হ'লে আপুনি ষ্টেপ ৱাইজ কি কৰিব তাৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ। মোৰ নাম হৈছে Santonu Kachari। আপোনালোকে চাই আছে টাৰ্মছ উইথ এছ কচাৰী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আগলৈ এনেকুৱা টাইপৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ভগৱানে নকৰক আপোনাৰ গাড়ী এখন চুৰ হ'ল, তো চুৰ হ'লে আপুনি ফাৰ্ষ্টতে গৈ FIR এখন দিব লাগিব। তো এতিয়া চাব, গাড়ীখন দুটা কণ্ডিশ্যনত চুৰ হয়। কেতিয়াবা চুৰ হয় ঘৰৰ পৰা, কেতিয়াবা চুৰ হয় আপুনি ক'ৰবালৈ ফুৰিব গৈছে, তো সেইটো লোকেশ্যনত আপোনাৰ গাড়ীখন চুৰ হ'ল। তো নিয়াৰেষ্ট লোকেশ্যন বুলি ক'লে সেইটো জেগাত গাড়ীখন চুৰ হৈছে সেইটো জেগাত FIRটো দিব লাগিব। এনেকুৱা নহয় যে গাড়ীখন আপোনাৰ ক'ৰবাত ফুৰিব গ'ল, তাত গাড়ীখন চুৰ হ'ল, আপুনি ঘৰলৈ ৰিটাৰ্ণ আহি আপোনাৰ ঘৰৰ ওচৰৰ থানাটোত FIR দিছে, তেনেকুৱা নহয়। আপোনাৰ যোনটো জেগাত গাড়ীখন চুৰ হৈছে সেইটো জেগাৰ চাৰাউণ্ডিঙত যোনটো থানা আহে সেইটো থানাত গৈ আপুনি FIR খন ছাবমিট কৰিব লাগিব। এতিয়া আমি FIR খনত কিছুমান বেছিক ডিটেইলছ এড কৰিব লাগিব। কেতিয়াবা পুলিচে সেইখিনি ডিটেইলছ নিবিচাৰিবও পাৰে, কিন্তু আমি সেইকেইটা ডিটেইলছ FIR খনত মেনশ্যন কৰিব লাগিব। সেইকেইটা ডিটেইলছ যদি আমি FIR খনত মেনশ্যন নকৰোঁ, যেতিয়া আমি ইঞ্চুৰেঞ্চ ক্লেইম কৰিব যাম কোম্পানীটোৰ ফালৰ পৰা, তেতিয়া আমাৰ ইঞ্চুৰেঞ্চ ক্লেইম হোৱাত বহুতখিনি অসুবিধা দেখা দিব। ডিটেইলছ কেইটা হৈছে, প্ৰথমতে হৈছে অ'নাৰজনৰ নাম, আৰু ছেকেণ্ডত হ'ব আপোনাৰ যোনে FIR খন ছাবমিট কৰিছে। 3 নম্বৰত হ'ব আপোনাৰ যোনটো জেগাৰ পৰা গাড়ীটো চুৰ হৈছে জেগাটোৰ নাম। তাৰ নেক্সট হৈছে আপোনাৰ তাৰিখ, কিমান তাৰিখে গাড়ীটো চুৰ হৈছে। তাৰ নেক্সট ডিটেইলছ হ'ব লাগিব আপোনাৰ সময়, কোনটো সময়ত আপোনাৰ গাড়ীখন চুৰ হৈছে। তাৰ উপৰিও আপোনাৰ গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, গাড়ীখনৰ চেচিছ নাম্বাৰ আৰু গাড়ীখনৰ ইঞ্জিন নাম্বাৰ, এই গোটেইকেইটা ডিটেইলছ আমি FIR খনত মেনশ্যন কৰিব লাগিব। এই কমপ্লিট ডিটেইলছখিনি আপোনাৰ গাড়ীখনৰ RC খনত মেনশ্যন থাকেই। তো এইখিনি ডকুমেণ্টছ আপুনি জমা দি আপুনি থানাৰ পৰা এখন FIR কপি এটা লৈ ল'ব। FIR কপিখনত তাতে ষ্টাম্প মাৰি আপোনাক পঠিয়াই দিয়ে। এই FIR কপিটো আপুনি লগত ৰাখি থৈ দিব, সেইটো ইন ফিউচাৰ ইঞ্চুৰেঞ্চ ক্লেইম কৰাৰ টাইমত কামত আহিব। এতিয়া বন্ধুসকল, এতিয়া আপোনালোকে FIR কপিখন লৈ ল'লে, তাৰপিছত আপুনি উইদিন 24 আৱাৰ্ছ ইঞ্চুৰেঞ্চ কোম্পানী ইনফৰ্ম কৰিব লাগিব। ইনফৰ্মটো আপুনি ফোন কৰি কাষ্টমাৰ কেয়াৰত ফোন কৰিও আপুনি ইনফৰ্ম কৰিব পাৰে, বা সিহঁতৰ ইমেইল আইডিত মেইল কৰি আপুনি ইনফৰ্ম কৰিব পাৰে। ইঞ্চুৰেঞ্চ কোম্পানীৰ পলিচি বণ্ডত সেইটো কথা স্পষ্টকৈ মেনশ্যন থাকে যে 24 আৱাৰ্ছৰ ভিতৰত গাড়ী যদি চুৰ হয় তেওঁলোকক ইনফৰ্ম কৰিব লাগিব। তো তেওঁলোকক ইনফৰ্ম কৰি তেওঁলোকৰ ফালৰ পৰা এটা কমপ্লেইন নাম্বাৰ এটা দিব, সেইটো কমপ্লেইন নাম্বাৰ আপোনালোকে কালেক্ট কৰি ল'ব। এতিয়া বন্ধুসকল চাব দেই, এতিয়া দুটা কণ্ডিশ্যন আহিব। প্ৰথম কণ্ডিশ্যনত হ'ব কি, পুলিচে নিজৰ কামটো কৰি আপোনাৰ গাড়ীখন ৰিকভাৰী কৰি ল'লে। আপুনি যোনটো লোকেশ্যনতে গাড়ীখন চুৰ নহওক কিয়, সেইটো লোকেশ্যনতে হওক বা বেলেগ এটা লোকেশ্যনত আপোনাৰ গাড়ীখন ৰিকভাৰী হৈ গ'ল। তো এতিয়া আপুনি গাড়ীখন থানাৰ পৰা ডাইৰেক্ট মোক গাড়ীখন লাগে বুলি যদি ক'বলৈ যায়, তো গাড়ীখন আপুনি তেনেকৈ নাপাব। সেইটো কৰাৰো এটা প্ৰচিডিউৰ আছে। এতিয়া আপোনালোকে উকিল এজন হায়াৰ কৰিব লাগিব। উকিলজনক আপোনালোকে কালেক্ট কৰা FIR কপিটো দিব লাগিব, লগতে আপোনাৰ RCৰ কপি, লগতে ইঞ্চুৰেঞ্চৰ কপি দি আপোনালোকে কোৰ্টত এখন কেছ ফাইল কৰিব লাগিব, আৰু সেইটোৰ জৰিয়তে কোৰ্টৰ ফালৰ পৰা আপোনালোকে অৰ্ডাৰ এটা উলিয়াই ল'ব লাগিব। অৰ্ডাৰটো উকিলে উলিয়াই দিব বাৰু। তো উকিলৰ ফালৰ পৰা সেইটো অৰ্ডাৰ উলিয়াই, সেইটো যেতিয়া অৰ্ডাৰ থানালৈ আহিব তেতিয়া আপুনি আপোনালোকৰ গাড়ীটো থানাৰ পৰা কালেক্ট কৰি ল'ব পাৰিব। এতিয়া ছেকেণ্ড কণ্ডিশ্যনটোত হ'ল কি, আপোনাৰ গাড়ীটো চুৰ হোৱা 1 সপ্তাহ 10 দিন হৈ গ'ল। ইঞ্চুৰেঞ্চ কোম্পানীক ফোন কৰি আপোনাৰ কমপ্লেইন নাম্বাৰটো মেনশ্যন কৰি সিহঁতক ইনফৰ্ম কৰিব লাগিব। তো তেতিয়া ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা মানুহ এজন আহিব, তেওঁ আপোনালোকৰ ফালৰ পৰা কিছুমান ডকুমেণ্টছ বিচাৰিব।
এই ডকুমেন্টস কেইটা হৈছে কি আপোনাৰ FIR কপিখন, তাৰ পিছত আপোনাৰ ইন্স্যুৰেন্স পলিচি বন্ডটো, লগতে আপোনাৰ RC, লগতে গাড়ীখন কিনোতে দুটা চাবি পায়, এই চাবিৰ দুটা চাবিও আপোনালোকে তাত জমা দিব লাগিব। এটা চাবচোন দেই, কিছুমান মানুহৰ অকল এটা চাবিয়ে থাকে, এটা চাবি অলৰেডি হেৰাই যায়, কিন্তু তেওঁলোকে সেইটো হেৰাই যোৱাত একো গুৰুত্ব নিদিয়ে, কিন্তু ইন্স্যুৰেন্সৰ ক্লেইম কৰাৰ টাইমত সেইটো চাবি বৰ প্ৰয়োজনীয়। আমি ইন্স্যুৰেন্সৰ টাইমত দুটা চাবিও জমা দিব লাগিব ক্লেইম কৰাৰ টাইমত। যদি আগতে কেতিয়াবা সেই চাবিটো হেৰাইছে, তো হেৰুৱাৰ লগে লগে আমি থানাত এখন FIR দিব লাগিব, আৰু সেই FIR খনত সেই চাবিটো হেৰুৱাৰ কথা মেনশ্যন ৰাখিব লাগিব, আৰু ইন্স্যুৰেন্স যেতিয়া আমি ক্লেইম কৰিম, ক্লেইম কৰাত সেই এটা চাবিটোৰ লগতে এই হেৰুৱা চাবিৰ ৰিপৰ্টৰ FIR কপিটোও তাত জমা দিব লাগিব। তো বন্ধুসকল, আপোনালোকে এই প্ৰচিডিউৰ কেইটা এপ্লাই কৰি এসপ্তাহ 10 দিনৰ ভিতৰত গাড়ীটোৰ ইন্স্যুৰেন্স পাই যাব। কিন্তু গাড়ীটোৰ ইন্স্যুৰেন্স পাওঁতে আপোনালোকৰ কথা এটা নটিচ কৰিব, আপোনালোকে যেতিয়া ইন্স্যুৰেন্স কৰিছিলে সেই টাইমত আপোনালোকে চাব গাড়ীটোৰ IDVI ভেলু কি, মানে গাড়ীটোৰ যেতিয়া ইন্স্যুৰেন্স কৰিছিলে সেই গাড়ীটোৰ ভেলু কিমান, সেইটো বেচিছত হে আপোনালোকে ইন্স্যুৰেন্স কোম্পানীয়ে এমাউণ্টটো দিব। গাড়ীটোৰ দাম আপোনাৰ 2 লাখ টকা, তো আপুনি 2 লাখ টকা পাম বুলি এক্সপেক্ট যদি কৰি আছে, আপুনি 2 লাখ টকা নাপায়। IDVI ভেলুত যদি গাড়ীটোৰ ভেলু যদি 1.5 লাখ টকাহে মেনশ্যন আছে, তো আপুনি 1.5 লাখ টকা এটা পাব। নৰ্মেলি তেনেকে আপুনি ইন্স্যুৰেন্স এমাউণ্টটো পাই যাব। কিন্তু কিছুমান ইন্স্যুৰেন্স কোম্পানী থাকে যিকেইটা এনি টাইম আপোনাৰ ইন্স্যুৰেন্সটো কেনেকে ৰিজেক্ট কৰিব পাৰো সেইটো টেনশ্যনতে থাকে। তো সেইটোৰ পৰা আপুনি বাচিবলৈ আপোনাৰ এইকেইটা যিকেইটা প্ৰচিডিউৰ মই দেখুৱাই দিলোঁ, সেইকেইটা গোটেইকেইটা প্ৰচিডিউৰ কৰিব, সেইকেইটা একজেক্ট ডকুমেণ্টছ কেইটা আপোনালোকে ছাবমিট কৰিব, তেওঁলোকে সেইটো ৰিজেক্ট কৰিবৰ কাৰণে অপশ্যন নাপাব। আৰু যদি কিবা কাৰণত তেওঁলোকৰ যদি ইন্স্যুৰেন্সটো ডিলে হৈ যায় বা ডিলে কৰে সিহঁতে কৰোঁ বুলি, তো তেতিয়া আপোনালোকে চিম্পল গুগলত কনজিউমাৰ কোৰ্ট বুলি চাৰ্চ কৰিব, তাত গৈ আপোনালোকে কেছ এটা ফাইল কৰিব লাগিব। সেইটো কেছ ফাইল কৰিবৰ কাৰণে আপোনালোকক একো উকিল ধৰাৰ প্ৰয়োজন নাই, সেইটো গৈ আপুনি তাত নিজৰ কমপ্লিট ডিটেইলছখিনি, নিজৰ কথাখিনি মেনশ্যন কৰি কনজিউমাৰ কোৰ্টত সেইটো ছাবমিট কৰিব পাৰিব। সেইফালৰ পৰা আপুনি 2-3 দিনৰ ভিতৰত ৰেছপন্স এটা পাব। ৰেছপন্সটো পাই আপোনাৰ নৰ্মেলি ক্লেইমটো পাই যাব। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ৱেবছাইটটোৰ লিংক দি দিম, তাত গৈ আপোনালোকে কেছ ফাইল কৰিব পাৰিব। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰি দিব, আৰু কমেণ্টছ কৰি জনাব যে আপোনালোকৰ ভিডিঅ'টোৰ পৰা কিবা লাভ হৈছে নে নাই। লগতে বন্ধুসকল, ভিডিঅ'টোৰ কণ্টেণ্টছখিনি যদি ভাল লাগিছে লগৰ কেইজনলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।